সকলোকে নমস্কাৰ জনাইছোঁ আৰু অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে এটি খুবেই হেলদি টেষ্টি সোৱাদ লগা পিটিকাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। দৰন শাকখিনি ভালকৈ চাফা কৰি ল'ব। আজি দৰন শাকৰ পিটিকা বনাম। আপোনালোকে বাৰু দৰন শাক পিটিকা বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন। খাবলৈ খুবেই সোৱাদ লগা হয় আৰু বহু বেমাৰৰ কাৰণেও ই উপকাৰী। যদি আপোনালোকৰ অভুক ভাৱ হয় তেতিয়াহ'লে এই দৰন শাকৰ পাতৰ ৰস খাব লাগে। শাকখিনি ভালকৈ ধুই কুকাৰত দি দিব আৰু একেলগতে মচুৰ দালি আধা কাপ ভালকৈ কোমলাই দি দিব আৰু জলকীয়া আৰু নহৰু নিমখ দি প্ৰথমতে 3টা হুইচেল অহালৈকে সিজাই ল'ব। এয়া চাওকচোন, দাইল আৰু শাকখিনি ভালকৈ সিজি গৈছে। এতিয়া প্লেট এখনত উলিয়াই ল'ব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। এতিয়া তাত কেঁচা পিঁয়াজ এটা কাটি দি দিব। সৰু চাইজৰ পিঁয়াজ এটা দি দিব আৰু সৰিয়হৰ তেল দি ভালকৈ সানি ল'ব। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও সানি ল'ব পাৰে, পিছে বহুত গৰম থকাৰ বাবে মই মিক্সাৰডালৰ সহায়তে সানি লৈছোঁ। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পিটিকা ৰেডি হৈ গ'ল। আজিলৈ আহিলোঁ। ধন্যবাদ।